নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ চেনেললৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ক'ম যে আপোনাৰ যি Apdclৰ বিল আছে বা আপুনি Apdcলত নিজৰ মোবাইল নম্বৰ কেনেকৈ আপডেট বা কেনেকৈ লিংক কৰিব পাৰে। গতিকে আহক আজিৰ এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তাৰ বাবে প্ৰথমে আপুনি যিকোনো এটা ব্ৰাউজাৰ অন কৰি ল'ব। গুগলো কৰিব পাৰে, ক্ৰমো কৰিব পাৰে। মই আপোনালোকক ক্ৰমত কৰি দেখুৱাইছোঁ। প্ৰথমতে ইয়াত আপুনি Apdcl টাইপ কৰিব আৰু Apdcলত সাৰ্চ কৰিব। লগে লগে আপোনালোকে Apdcলৰ যি ৱেবছাইট আছে সেই ৱেবছাইটটো পাই যাব আৰু তাত ক্লিক কৰিব। আৰু সেই ৱেবছাইটত ক্লিক কৰাৰ লগে লগে আপুনি যি Apdcলৰ ৱেবছাইটৰ হোম পেজখন আছে সেইখন আপুনি চাব পাৰিব। আৰু ইয়াত এটা অপশ্যন আছে আপডেট মোবাইল নাম্বাৰ KYC, আৰু এই অপশ্যনটোত এবাৰ ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে আপুনি এই পেজটো দেখা পাব। ইয়াত দিয়া আছে এণ্টাৰ ইউৰ কনজিউমাৰ নাম্বাৰ, আৰু ইয়াত আপোনালোকে আপোনাৰ যি কনজিউমাৰ নম্বৰ সেইটো ইয়াত এণ্টাৰ কৰিব। মই নিজৰ যি কনজিউমাৰ নম্বৰ সেইটো ইয়াত এণ্টাৰ কৰিলোঁ আৰু লগে লগে সোঁহাতে থকা যি এৰো কিডাল আছে তাত এবাৰ ক্লিক কৰিলোঁ। ক্লিক কৰি দিয়াৰ লগে লগে আহি গ'ল মোবাইল নাম্বাৰ আপডেট। ইয়াত কনজিউমাৰ নং, ইউজাৰ ডিটেইলছ এইবিলাক দিয়া আছে। ইয়াত আপুনি চাব মোবাইল নম্বৰ আৰু অকুপেশ্যন এইকেইটা কম্পালচৰি হয়। বাকী আপুনি ইমেইল ID, আধাৰ নং এইকেইটা আপোনাৰ ওপৰত নিৰ্ভৰ কৰে, আপুনি দিবও পাৰে নিদিব পাৰে। ইয়াত যিটো মোবাইল নাম্বাৰ আছে আপুনি ইয়াত এণ্টাৰ কৰিব। মোৰ আগতীয়াকৈ এইটো মোবাইল নম্বৰটো আপডেট কৰা আছে বা লিংক কৰা আছে, গতিকে মোৰ ইয়াত মোবাইল নম্বৰটো আগতে দি থোৱা আছে। হ'লেও মই এবাৰ আকৌ ফিল আপ কৰি দেখুৱাই দিছোঁ। আৰু ইয়াত মোৰ যিটো ইমেইল ID আছে তাতো সেইটো মই এণ্টাৰ কৰি দেখুৱাই দিছোঁ। তাৰপিছত আপুনি ইয়াত আধাৰ নম্বৰ সেইটো আপোনাৰ ইচ্ছা দিবও পাৰে নিদিব পাৰে, কিন্তু অকুপেশ্যন এইটো আপুনি ইয়াত চিলেক্ট কৰিবই লাগিব। আৰু ইয়াত আহি যাব প্লিজ চিলেক্ট এন অপশ্যন গভৰ্ণমেণ্ট এমপ্লয়ী, ছেমি গভৰ্ণমেণ্ট এমপ্লয়ী, PSO এমপ্লয়ী, আদাৰ্ছ। আপুনি ইয়াৰ যিটো বিভাগত পৰে আপুনি সেইটো ক্লিক কৰিব পাৰে। যদি আপুনি গভৰ্ণমেণ্ট এমপ্লয়ী তাত ক্লিক কৰক, ছেমি গভৰ্ণমেণ্ট এমপ্লয়ী তাত ক্লিক কৰক। যদি আপুনি PSO এমপ্লয়ী হয় তাতো ক্লিক কৰিব, আৰু যদি আপুনি ইয়াত নপৰে আদাৰ্ছত পৰে গতিকে আপুনি তাত ক্লিক কৰিব পাৰে। ইয়াত মই গভৰ্ণমেণ্ট এমপ্লয়ী। তাৰপিছত আপুনি এইখিনি যি পুৰাবলগীয়া আছে সেইখিনি পুৰোৱাৰ পিছত আপুনি ইয়াত ছাবমিট কৰিব। আৰু তেতিয়া এটা আপোনাৰ যি ফোন নম্বৰ দিছিলে তালৈ এটা OTP যাব, আৰু সেই OTPটো ইয়াত আপুনি ফিল আপ কৰিব লাগিব। আৰু ইয়াত OTPটো ফিল আপ কৰাৰ পিছত আপুনি ইয়াত ভেৰিফাইড ক্লিক কৰিব লাগিব। আৰু যেতিয়া আপুনি দেখিবলৈ পাব কনজিউমাৰ মোবাইল নং আপডেট ছাকচেছফুলি আপডেট। আৰু এনেকৈ আপুনি নিজৰ যি ফোন নম্বৰ আছে সেইটো Apdcলৰ লগত আপুনি লিংক কৰিব পাৰিব। লগতে এটা গুৰুত্বপূৰ্ণ ঘোষণা আপোনালোকক কওঁ যে আমাৰ যি ফেচবুক গ্ৰুপ আছে, লখিমপুৰ ফেচবুক গ্ৰুপ, তাত এখনি প্ৰতিযোগিতা আয়োজন কৰা হৈছে, ফটো আৰু ভিডিঅ'ৰ যি প্ৰতিযোগিতা। সেই গ্ৰুপটোৰ যিটো লিংক সেইটো মই ডিছক্ৰিপশ্যনত দি দিম, আৰু সেই লিংকত গৈ আপোনালোকে তাত অংশগ্ৰহণ কৰিব পাৰিব। অংশগ্ৰহণ কৰাৰ শেষ তাৰিখ হৈছে 20 জুলাই, গতিকে তাৰ আগতে আপোনালোকে তাত অংশগ্ৰহণ কৰক। ইয়াত যদি আপুনি অংশগ্ৰহণ কৰে আৰু প্ৰথম পুৰস্কাৰ লাভ কৰে, তেতিয়া যদি প্ৰথম স্থান পায় তেতিয়া আপুনি 199 টকাৰ এটা মোবাইল ৰিচাৰ্জ পাব পাৰিব। আৰু যদি দ্বিতীয় পুৰস্কাৰ পায় বা দ্বিতীয় স্থান লাভ কৰে তেতিয়া আপুনি এটা সৰু উপহাৰ লাভ কৰিব। আৰু সেই প্ৰতিযোগিতাৰ অংশগ্ৰহণৰ শেষ তাৰিখ হৈছে 20 জুলাই। আৰু লগতে ইয়াকো কওঁ যে এই যিটো মোবাইল নম্বৰ আপডেট বা লিংক কৰিব লাগে ইয়াৰ লাষ্ট ডেট হৈছে 15 জুলাই, গতিকে সোনকাল কৰক, নহ'লে পিছত আপোনালোকৰ বিভিন্ন সমস্যা দেখা দিব পাৰে। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। যদি ভাল পালে লাইক, কমেণ্ট
এণ্ড শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ